কাঠপাৰৰ থানৰ মহিমা অপাৰ। এয়া শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান। এয়া শিৱসাগৰ নগৰৰ পৰা অলপ আঁতৰত কাঠপাৰ গাঁৱত অৱস্থিত শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান। ইয়াৰ বহুত পুৰণি স্মৃতি আছে। যদি আপোনালোকে ভাল পাইছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তেওঁ মূল নামঘৰ ভাগি ইয়াত প্ৰৱেশ কৰিম এতিয়া মই। এয়া থানৰ মূল নামঘৰ ভাগি। ইয়াত দুজনা নামঘৰ আছে। এইফালে আপোনাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানৰ মণিকূট ভাগি আছে। এয়া চাৰিওফালটো আপোনালোকক দেখুৱাবলৈ পাই অতি সুখী হৈছোঁ মই। ইয়াত এইটো পুখুৰীত আপোনাৰ কাছ থাকে। বহুত ডাঙৰ পুখুৰী এইটো। এইটো হৈছে থানৰ ভিতৰৰ এটা পুখুৰী। এইটো বহুত পুৰণা। থান যেতিয়াৰ পৰা প্ৰতিষ্ঠা কৰা হৈছে তেতিয়াৰ পৰা এই পুখুৰী ভাগি আছে। এয়া থান ভাগি বনাই আছে। এয়া দ্বিতীয় নামঘৰ। ইয়াতো মণিকূট আছে। বহুত ভাল লাগে ইয়ালৈ আহি পিনি। থানত সোমোৱাৰ লগে লগে মনটোৱে পবিত্ৰ হৈ যায়। বাৰু, এতিয়ালৈ আহিছোঁ।